everyone, welcome back to my channel. যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেনেহলে হাই এণ্ড ওয়েলকাম টু মাই চেনেল। মোৰ নাম অলকা হয় এণ্ড মই ফেশ্বন এণ্ড বিউটি ৰিপৰ্ট ভিডিঅ'জ পোষ্ট কৰোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে এটা ইয়াৰিং হল। মোৰ যোনটো লাষ্ট ভিডিঅ' আছিলে সেইটো ইয়াৰিং হলৰ ওপৰতে আছিলে, সেইটো আছিল এথনিক বা ইণ্ডিয়ান জুৱেলাৰী। আৰু আজিৰ যোনটো হল হৈছে সেইটো হৈছে ডেইণ্টি জুৱেলাৰী হল। এণ্ড আজিৰ ভিডিঅ'টোত মই কিছুমান ডেইণ্টি এণ্ড ডেলিকেট পিচেছ ইনক্লুড কৰিছোঁ। এতিয়া ডেইণ্টি জুৱেলাৰী কি হয়, যোনবিলাক জুৱেলাৰী বহুত চিম্পল হয় বা যোনটো আপুনি এভৰিডে বেচিছত ইউজ কৰিব পাৰে সেইখিনি আমি ডেইণ্টি জুৱেলাৰী বুলি কওঁ। যদি আপুনি মিনিমাল জুৱেলাৰী লুক ভাল পায় তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণেই হয়। আৰু আপুনি যদি তেনেকুৱা ডেইণ্টি পিচেছ বিচাৰি আছে নিজৰ কাৰণে তেনেহ'লে আজিৰ ভিডিঅ'টো কমপ্লিটকৈ চাব। আই হোপ আপুনি কিছুমান ইয়াতে নিজৰ পচন্দৰ পিচেছ পাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এনেকুৱা ধৰণৰ কণ্টেণ্ট চাই ভাল পায় যোনটো মেকআপ বা বিউটিৰ লগত ৰিলেটেড হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰে কাষত থকা ন'টিফিকেশ্যন বেলটো হিট কৰিব ছ' ডেট মই যেতিয়া ফিউচাৰত ভিডিঅ'জ পষ্ট কৰোঁ আপুনি ন'টিফাই হৈ যায় এণ্ড আপুনি মোৰ ভিডিঅ'জবোৰ চাব পাৰে ফিউচাৰ ভিডিঅ'জ। অ'কে, নাও লেটছ ষ্টাৰ্ট উইথ দি ভিডিঅ'। চ' মই পিন্ধি থকা কাণফুলিযোৰৰ পৰা ষ্টাৰ্ট কৰোঁ। এইযোৰ হৈছে হুপ টাইপৰ ইয়াৰিং এজ ইউ কেন চি এণ্ড ইয়াতে এটা ফ্লাৱাৰ আছে যোনটো ষ্ট'ন বা ক্ৰিষ্টেল টাইপৰ হয় এণ্ড বহুত ধুনীয়া শ্বাইন ফ্লাৱাৰটোৰ। এণ্ড তাৰ লগত এনেকুৱা ষ্ট'নছ আছে যোনটো এনেকৈ হেং হৈ আছে এণ্ড বহুত ধুনীয়া হয় কাণফুলিযোৰ। বৰ বিশেষ এক্সপ্লেইন কৰিব নালাগে, দেখিছেই কেমেৰাত। এইযোৰ মই অনলাইন লৈছিলোঁ এণ্ড ইয়াৰে প্ৰাইচটো 180, 190 এনেকুৱা আছিলে। মই যোনখিনি বস্তু অনলাইন লৈছোঁ সেইখিনিৰ মই লিংকছবিলাক আপোনাক তলত দি দিম ডেছক্ৰিপশ্যন বক্সত, প্লিজ আপুনি গৈ চাব পাৰে যদি আপুনি ইণ্টাৰেষ্টেড হয়। আৰু যোনখিনি বস্তু মই অফলাইন কিনিছোঁ তাৰেতো মই আপোনালোকক লিংক প্ৰভাইড কৰিব নোৱাৰিম, বাট আপুনি যদি বজাৰত যায় অফলাইন মাৰ্কেটত নিশ্চয় পাই যাব, লোকেল মাৰ্কেটবোৰত। অ'কে, নাও মুভিং টু দি ভিডিঅ'। ছেকেণ্ড বস্তু হৈছে দিছ বিউটিফুল নেক পিচ। এইটো পাৰ্ল ষ্টাডেড নেক পিচ হয় এজ ইউ কেন চি। এগেইন বহুত চিম্পল পিচ হয় বাট বহুত এলিগেণ্ট হয়। আপুনি যদি গাউন বা ড্ৰেছ বা টপৰ লগতো পিন্ধে তেনেহ'লেও আপোনাৰ যোনটো লুক হয় এইটোক এনহেঞ্চ কৰি দিয়ে। চ' দিছ ইজ এ কাইণ্ড অফ এ ভাৰ্চেটাইল পিচ। এইটো নেক পিচ মই 2-3 ইয়াৰ্ছ আগতেই কিনিছিলোঁ। মই এইটো ক্লাব ফেক্টৰীৰ পৰা কিনিছিলোঁ এণ্ড সেইটো এটা চাইনিজ এপ আছিলে এণ্ড যেনেকৈ আপোনালোকে নিশ্চয় জানেই বহুতকেইটা চাইনিজ এপ বেন হৈ গ'ল লাষ্ট ইয়াৰ। চ' এতিয়াতো এভেইলেবল নহয় আৰু ক্লাব ফেক্টৰী, বাট চিমিলাৰ টাইপ অফ নেক পিচ এমেজনত মই দেখিছিলোঁ। এমেজন নে ফ্লিপকাৰ্ট আই ডোণ্ট ৰিমেম্বাৰ, বাট মই তলত দি দিম লিংক। নেক্সট জুৱেলাৰী পিচ হৈছে দিছ ওৱান এজ ইউ কেন চি। ইয়াতে 6যোৰ কাণফুলি আছে একেলগত, 3যোৰ তলত হুপ আছে এণ্ড ওপৰৰ 3যোৰ ষ্টাড টাইপৰ ইয়াৰিং হয় এণ্ড ইয়াৰ লগত এটা পেণ্ডেণ্টটো পাইছোঁ, পেণ্ডেণ্ট বা নেক পিচ। এইটো ডাবল লেয়াৰৰ নেক পিচ হয় এজ ইউ কেন চি এণ্ড চেইনডাল বহুত পাতল হয়, মিহি হয় বহুত। এণ্ড এই দুইটা বস্তু কম্বত আছিলে এৰাউণ্ড 230-250 ৰুপিজত মই পাইছোঁ এই দুটা বস্তুৰ কম্ব' এণ্ড কোৱালিটি খুবেই ভাল। এইটো জুৱেলছ গেলেক্সি ব্ৰেণ্ডৰ হয় এণ্ড মই মোৰ আগৰ ভিডিঅ'টো মেনশ্যন কৰিছিলোঁ, এইটো বহুত ভাল ব্ৰেণ্ড হয়। নেক্সট আইটেম হৈছে এগেইন দিছ বিউটিফুল নেক পিচ। এইটো 3 লেয়াৰৰ হয়। ইয়াতে এটা হাৰ্ট আছে প্ৰথম পেণ্ডেণ্টটোত, প্ৰথম চেইনটোত। তাৰপিছত এইটো অকণমান চেইন টাইপৰ হয় এণ্ড ইয়াতে এটা লক আছে। এইটোৰো কোৱালিটি খুবেই ভাল হয়। ফৰ এৰাউণ্ড 200-250 কিনিছিলোঁ মই এণ্ড মই এইটো এতিয়ালৈকে বহুতবাৰ ইউজ কৰিছোঁ কিন্তু ক'লা পৰা নাই, এজ ইট ইজ আছে। এনেকুৱা টাইপৰ মাল্টিপল লেয়াৰ থকা নেক পিছত এটাই প্ৰব্লেম হয়, আপোনালোকে যিমানে ভালকৈ নথওক কিয় এইটো অকণমান টেংগল হৈ যায়, মেছআপ হৈ যায় যেতিয়া আপুনি উলিয়াই। চ' সেইটোত অকণমান টাইম যায় এইখিনি ঠিক কৰোঁতে। আদাৰৱাইজ বহুত ধুনীয়া পিচ হয়। যদি আপুনি নেক পিচ ভাল পায় বা নেক পিচ পিন্ধে তেনেহ'লে এনেকুৱা টাইপৰ এটা নেক পিচ ডেফিনেটলি আপোনাৰ তাত ৰাখিব। এইটো আপোনাৰ যিকোনো ড্ৰেছৰ লগত বা জিন্সৰ লগত যাব এণ্ড পিন্ধিলে বহুত স্মাৰ্ট লাগে, বহুত ধুনীয়া লাগে। চ' য়েছ, ডেফিনেটলি চেক দিছ আউট। অ'কে, কামিং টু দি নেক্সট পেয়াৰ অফ ইয়াৰিংছ। নেক্সটযোৰ হৈছে এইযোৰ কাণফুলি। এইযোৰ ডাবল হুপ ইয়াৰিং হয় এণ্ড ইয়াতে এনেকুৱা পাৰ্ল লগোৱা আছে। এইযোৰ ওৱান অফ মাই ফেভৰেট ইয়াৰিং হয় এণ্ড এইযোৰ মই অলমষ্ট আই থিংক 1 বছৰতকৈ বেছি হ'ল কিনা এণ্ড মই বহুতবাৰ এতিয়ালৈকে ইউজ কৰিছোঁ কিন্তু এতিয়াও এজ ইট ইজ আছে। এইটো জুৱেলছ গেলেক্সি ব্ৰেণ্ডৰ হয় এণ্ড বিশেষ নাই এইটোৰ বিষয়ে ক'বলৈকে। বহুত চিম্পল হয় কিন্তু বহুত স্মাৰ্ট লাগে পিন্ধিলে। অলছ' লাইট ৱেইট হয়, কমফৰ্টেবল হয়। সেইকাৰণে যদি আপুনি এনেকুৱা ধৰণৰ হুপ ইয়াৰিং বিচাৰি আছে এইযোৰ নিশ্চয় ট্ৰাই কৰি চাব পাৰে, ৰিয়েলি গুড কোৱালিটি। কামিং টু দি নেক্সট ইয়াৰিং। নেক্সট ইয়াৰিংযোৰ হৈছে এইযোৰ হাৰ্ট শ্বেপৰ ইয়াৰিং হয় এণ্ড ইয়াতে পাৰ্ল লগোৱা আছে। এইযোৰ মই আই থিংক শ্বিনৰ পৰা লৈছিলোঁ, শ্বিন নহ'লে ক্লাব ফেক্টৰীৰ পৰা লোৱা। এগেইন বেন হৈ গৈছে যেনেকৈ মই ক'লোঁ অলৰেডি, বাট চিমিলাৰ টাইপ অফ ইয়াৰিং মই এমেজনত দেখিছোঁ, চ' লিংক কৰি দিম। দেখাটো বহুত ধুনীয়া ইয়াৰিংযোৰ এণ্ড মই পাৰ্চনেলি ভাবোঁ এনেকুৱা টাইপৰ যদি পাৰ্ল ডিটেইলিং থকা নেক পিচ হওক বা ইয়াৰিং যদি হয় আপোনাৰ যোনটো লুক হয় সেইটোত বেলেগেই এটা ক্লাছ এড কৰি দিয়ে এণ্ড যিহেতু কালাৰটো লাইক নিউট্ৰেল হয় সেইকাৰণে চব আউটফিটৰ লগত যায়। চ' য়েছ, দিছ ৱাজ দি নেক্সট।
Okay, so moving to the next pair of earrings. Next কাণফুলিযোৰ হৈছে এযোৰ এনেকুৱা ডায়মণ্ড শেপেড বা বাৰ্ফি শেপেড ইয়াৰিংছ এণ্ড ইয়াতে এনেকুৱা ষ্ট'ন লগোৱা আছে সৰু সৰু এইযোৰ মই অফলাইন কিনিছোঁ এণ্ড ইফ আই এম নট ৰং মই এইটো চেণ্ট্ৰেল মলৰ পৰা লৈছিলোঁ অলপ দাম লৈছিলে কিন্তু যেনেকৈ দেখিছে বহুত ধুনীয়া এণ্ড মোৰ যিহেতু স্কিনৰ যোনটো আণ্ডাৰটোন হয় সেইটো অলপ য়েল্ল'ইছ আণ্ডাৰটোন সেইকাৰণে মই গল্ডেন টাইপ অফ জুৱেলাৰী বেছি প্ৰিফাৰ কৰোঁ কম্পেয়াৰ্ড টু চিলভাৰ মানে মোৰ পাৰ্চনেলি এনেকুৱা লাগে যে গল্ডেন জুৱেলাৰী মোক বেছি শ্বুট কৰে সো আপুনি সদায় নিজৰ আণ্ডাৰটোনৰ হিচাপত জুৱেলাৰী ল'ব যদি আপোনাৰ কুল আণ্ডাৰটোনছ আছে তেনেহ'লে চিলভাৰে বেছি শ্বুট কৰিব আপোনাক নেক্সট পেয়াৰ অফ ইয়াৰিংযোৰ হৈছে এইযোৰো বহুত চিম্পল ইয়াৰিং হয় এইযোৰ মই বহুত আগতে কিনিছিলোঁ ভালকৈ মনতো নাই মই ক'ৰ পৰা লৈছিলোঁ কিন্তু দেখিলে লাগে যে নতুনকৈ কিনিছোঁ পূৰা নতুন হৈ আছে যদিও ইমান ইউজ কৰিছোঁ তলত এনেকুৱা এটা ষ্ট'ন আছে এইটো ট্ৰান্সপেৰেণ্টে হয় বাট ইয়াতে লাইক মাল্টি কালাৰৰ ৰিফ্লেকশ্যনছ দেখা পায় ইফ আই কেন এক্সপ্লেইন এণ্ড ইয়াতে সৰু সৰু এনেকুৱা ষ্ট'নছ লগোৱা আছে ওপৰত ডেণ্টি ইয়াৰিংছ বুলি ক'লে ষ্টাড ইনক্লুড কৰিবই লাগিব যদি ষ্টাড ইনক্লুড নকৰোঁ তেনেহ'লে কমপ্লিট নহ'ব এণ্ড মোৰ তাত যোনকেইযোৰ ষ্টাড আছে সেইযোৰ আটাইকেইযোৰ অফলাইন কিনা হয় এণ্ড ফাৰ্ষ্টযোৰ হৈছে এইযোৰ মাল্টি কালাৰ্ড ষ্টাড হয় এজ ইউ কেন চি বেলেগ বেলেগ কালাৰৰ ষ্ট'ন লগোৱা আছে এণ্ড শ্বেপটো ইউনিক হয় ট্ৰাইংগল শ্বেপৰ এণ্ড এইটো একেবাৰে সৰু নহয় অলপ শ্লাইটলি ডাঙৰ হয় কিন্তু দেখাত বহুত ধুনীয়া লাগে এগেইন ৱেষ্টাৰ্ণ আউটফিটছ প্লাছ ইণ্ডিয়ান আউটফিটছ দুইটাৰ লগতে ধুনীয়া লাগে নেক্সট ষ্টাডযোৰ হৈছে এইযোৰ লাইক ফ্লাৱাৰ টাইপ অফ ষ্টাড হয় এণ্ড ইয়াতে এনেকুৱা ব্লেক বিডছ আছে ব্লেক ষ্ট'নছ আছে এগেইন চিম্পল বাট প্ৰিটি পিচ নেক্সট ষ্টাডযোৰ হৈছে এইযোৰ এনেকুৱা হাৰ্ট শ্বেপৰ হয় এণ্ড ষ্ট'নটো ব্লেক কালাৰৰ এণ্ড ছাইডত সৰু সৰু ডায়মণ্ডছ লগোৱা আছে এজ ইউ কেন চি বগা ষ্ট'নছ এইযোৰ একদম মোৰ ফেভৰেট ষ্টাড হয় চাইজটো একদম পাৰফেক্ট হয় বেছি ডাঙৰ নহয় বেছি সৰু নহয় এণ্ড কালাৰটো এনেকুৱা যে চব আউটফিটছৰ লগত যায় এইযোৰ হৈছে লাষ্ট ষ্টাড এইযোৰ হৈছে এনেকুৱা ফ্লাৱাৰ টাইপৰ শ্বেপৰ এইযোৰো মই চীনৰ পৰা লৈছিলোঁ বহুত আগতে লোৱা এণ্ড এগেইন বহুত চিম্পল হয় এইযোৰ আপুনি দুটা টাইপত পিন্ধিব পাৰে এনেকৈ এইটো খুলিব পাৰি এজ ইউ কেন চি আপুনি অকল এইটো পিন্ধিব পাৰে ইচ্ছা কৰিলে বা আপুনি যদি ইচ্ছা কৰে এইটোৰ সৈতে পিন্ধিব পাৰে তেতিয়া লুকটো বেলেগ আহে ইয়াৰে পেটাৰ্ণটো অকণমান ইউনিক লাগে মোৰ এই ডিজাইনটোৰ কাৰণে লাষ্ট কেইযোৰ ইয়াৰিং হৈছে হুপছ এণ্ড হুপছ আই থিংক সকলো ছোৱালীৰ তাত আছেই আৰু যদি কিবা কাৰণত নাই তেনেহ'লে প্লিজ নিজৰ কালেকশ্যনত এড কৰিব কাৰণ হুপছ একদম ভাৰ্চেটাইল ইয়াৰিং হয় সেইটো আপোনাৰ সব ধৰণৰ আউটফিটৰ লগত ভাল লাগে বহুত কনভিনিয়েণ্ট হয় লাইট ৱেইট হয় চ' ইয়াতে কেইযোৰমান হুপছ আছে মোৰ ধুনীয়া ধুনীয়া চ' সেইকেইযোৰ মই আপোনাৰ লগত শ্বেয়াৰ কৰিম এইযোৰ হুপছ মোৰ বহুত ভাল লাগে পিন্ধি এইযোৰ মাল্টি কালাৰ্ড হয় এজ ইউ কেন চি মেটেৰিয়েলটো খুবেই ভাল এণ্ড এইযোৰ মই ট্ৰেণ্ডছৰ পৰা লৈছিলোঁ বহুত আগত লোৱা এণ্ড মই বহুতবাৰ পিন্ধিছোঁ এতিয়ালৈকে কিন্তু এজ ইউ কেন চি পূৰা নতুন হৈ আছে নেক্সট এটা টাইপ অফ হুপ হয় এইযোৰ মই অফলাইন লৈছিলোঁ আই থিংক শ্বিলঙৰ পৰা লৈছিলোঁ এইযোৰ এনেকুৱা স্কুৱেৰ শ্বেপৰ হয় এনেকুৱা তিনিটা ট্ৰিপল লেয়াৰ আছে ইয়াতে হুপছৰ এজ ইউ কেন চি এইযোৰো বহুত ষ্টানিং পিচ হয় পিন্ধিলে ধুনীয়া লাগে দেন আৰু এযোৰ হৈছে হুপ এইযোৰ 1 2 3 4 5 6 হেক্সাগন শ্বেপৰ ইয়াৰিং এজ ইউ কেন চি চিম্পল হয় গল্ডেন কালাৰৰ এণ্ড অলছ' বহুত স্মাৰ্ট লাগে ৰেগুলাৰ যোনটো নৰ্মেল ৰাউণ্ড হুপ সেইটোতকৈ অকণমান ডিফাৰেণ্ট হয় এনেকুৱাবোৰ যেতিয়া বেলেগ বেলেগ শ্বেপৰ কথা কৈ আছোঁ তেনেহ'লে আৰু দুটা বেলেগ শ্বেপৰ হুপ দেখাব আপোনালোকক এযোৰ হৈছে এনেকুৱা হাৰ্ট শ্বেপৰ ইয়াৰিং এইযোৰ মই চীনৰ পৰা লৈছিলোঁ সৰু হয় বহুত চুইট হয় পিন্ধিলে বহুত স্মাৰ্ট লাগে এণ্ড এইযোৰ আই থিংক মই অফলাইন লৈছিলোঁ এইযোৰ এনেকুৱা ট্ৰাইংগল শ্বেপৰ এইযোৰো বহুত ধুনীয়া Okay, coming to the end of this video, last কেইযোৰ ইয়াৰিং আটাইতকৈ কমন এণ্ড যোনটো চবৰে তাত থাকিব লাগে সেয়া হৈছে এয়া নৰ্মেল হুপছ গোল্ডেন এণ্ড চিলভাৰ একদম মোৰ টপ মোষ্ট ফেভৰেট চ' য়েছ দিছ কমপ্লিটছ টুডেজ হল Okay, so that is it for today's video. আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে এণ্ড যদি ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব এণ্ড অলছ' ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত ডেট উড মিন আ লট টু মি এণ্ড অলছ' তলত কমেণ্ট বক্সত নিজৰ অপিনিয়নছবিলাক শ্বেয়াৰ কৰিব যদি কিবা ভিডিঅ'ৰ ছাজেশ্যনছ আছে সেয়াও নিশ্চয় জনাব এণ্ড য়েছ যদি এনেকুৱা ধৰণৰ কণ্টেণ্ট চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যোনটো ৰেড কালাৰৰ বাটন আছে সেইটোত ক্লিক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ আৰু তাৰে কাষত থকা ন'টিফিকেশ্যন বেলটো হিট কৰিব চ' ডেট মোৰ ফিউচাৰ ভিডিঅ'জৰ ন'টিফিকেশ্যনছ আপোনালোকে পাই থাকে এণ্ড yeah, so see you in my next video. Until then, take care. Bye.